এইটো কমন ওল্ড স্নেক বুলি কয়, তাক অসমীয়াত মাৰ্লি গুম বুলি কোৱা যায়। চ' এইটো সাপ অবিষাক্ত হয়, ইয়াক ভয় কৰিবলৈও কোনো কাৰণ নাই। এই এন্দুৰ, নিগনি এইবিলাক খাব আহে, জেঠী এইবিলাক বস্তু খাব আহে, ইয়াক ভয় কৰিব কোনো দৰকাৰেই নাই। মই তাক এতিয়া ধৰিছোঁ আমাৰ নাওকটাৰ গিৰিশ দাদাহঁতৰ ঘৰত। ধৰি তাক মই জংঘলত এৰি দিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। সাপ বন্যপ্ৰাণী হয়, সাপক কেতিয়াও মাৰিব নালাগে। মোৰ ইউটিউব চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, আৰু মই যাতে আগবাঢ়ি যাব পাৰোঁ।